Saraniya Kosari. Your whole argument that the inquiry report you are relying on, which you are saying to be the first inquiry, itself ascertains you are Saraniya Kosari. Isn't it? 27 মার্চ পর্যন্ত রায়দান স্থগিত রাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে। Hearing concluded, let this matter be listed on 27 for delivery of order on the interim. কাজেই 27 মাৰ্চতেই নিৰ্ণয় হ'ব সাংসদ নৱকুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰাই নহয়, এই মুহূৰ্তত সেই দিনটোলৈকে অধীৰ অপেক্ষা কৰিছে সাংসদগৰাকীয়ে। আমাৰ ওপৰত যেটো অভিযোগ আনিছে মই ভাবো কোৰ্টে নিশ্চিতভাৱে এই কথাটো আমাক ষ্টে অৰ্ডাৰ দিব অহা নেক্সট যেটো জাজমেন্টৰ দিন আছে। হাগ্ৰামা মহিলাৰীৰ কেলেংকাৰীক লৈ বিটিআৰৰ ৰাজনীতি পুনৰ উত্তাল হোৱাৰ সময়তে বিটিআৰ চিফ প্ৰমোদ বড়োৰ ঘোষণা, শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা হ'ব গোচৰ। दिल्लीनि गिबि मन्त्री अरविन्द केजरीवालखौ इडिया एरेस्ट खालामनायखौ लानानै दिल्लीनि मन्त्री आतिशी बिथाङा फोरमायथिदों दि अरविन्द केजरीवालखौ एरेस्ट खालामनायाव बीजेपी आरो प्राइम मिनिस्टार नरेन्द्र मोदीनि खैसार दं। थांनाय 2 बोसोरनि सिगांनिफ्रायनो बे केसआ जागायदोंमोन, नाथाय इडि आरो सीबीआईआ अरविन्द केजरीवालनाव गोबां खेब रेड खालामदोंमोनब्लाबो अरविन्द केजरीवालनिफ्राय थाइसेबो रांखौ मोननो हायाखैमोन। लोगोसे अजद होबावदों दि बीजेपी सरकारा इडिनि उनाव थानानै राजखान्थि खालामदों, इडिखौ हाथियार बायदि बाहायदों होननानैबो बुंथियो। थांनाय बावैसो सान सिगां झारखन्डनि गिबि मन्त्री हेमन्त सोरेनखौबो हमहोदोंमोन, दा आरो दिल्लीनि गिबि मन्त्री अरविन्द केजरीवालखौबो हमहोदों होननानै फोरमायथिदों। बीजेपी सरकारा सेन्ट्रेल एजेन्सिफोरखौ बाहायनानै लोकसभा बिसायख'थिनि थाखाय बेरेखा दोलोनि दैदेनगिरिफोरखौ हाराहास्ति खालामनाया बांदों होननानैबो अजद होयो आरो बीजेपी दोलआ जाहाथे इडिनि उनाव थानानै राजखान्थि खालामनायखौ एंगारो आरो राजखान्थि फोथाराव फैनानै दावहाखौ नांफैयो, बेनि थाखायबो बुंथियो। लोगोसे फोरमायथिबावदों दि बीजेपी सरकारा डेमक्रेसि बा सुबुं खुंथायखौ बुथारगासिनो दं होननानैबो अजदखौ होयो आम आदमी पार्टीनिफ्राय। अरविन्द केजरीवाल बिथाङा एरेस्ट जादोंब्लाबो बिथाङा दिल्लीनि गिबि मन्थ्रियैनो थागोन। गोनांथि जायोब्ला जोबथेसालिनिफ्रायनो बिथाङा दिल्ली सरकारखौ सालायगोन होननानैबो बुंथियो आम आदमी पार्टीनिफ्राय। सेल्फ हेल्प ग्रुपनि आइजोफोरनो सागान गैयै बा सिगनेचार गैयै चेकखौसो इउपिपिएल दोलोआ आइजोफोरनो होदों होननानै अजद होदों हाग्रामा महिलारिया। আমাৰ এছেম্বলিত ইটো পাছ কৰি পেলাই আমি ষ্টেট গভৰ্ণমেণ্টলৈ পঠাইছো, ইয়াৰ ওপৰত সিবিআই ইনকুৱাৰী হ'ব লাগে বুলি, আৰু এই নিৰ্বাচনৰ পিছত আৰু আমি পিআইএল ৰুজু কৰিম। ইয়াৰ সমৰ্থনত বিটিআৰ চিফ প্ৰমোদ বড়োৱে আৰু ক'লে, প্ৰায় 3000 কোটি টকাৰ কেলেংকাৰী হৈছিলে, ইয়াৰে 1500 কোটি টকা ফলছ অৰ্ডাৰ দিছিলে তেখেতসকলে, য'ত নেকি কোনো পইচা নাছিলে, ফাণ্ড নাছিলে, একো নাছিলে। গতিকে সেইটো বহুত ডাঙৰ এটা কেলেংকাৰী, আৰু ইয়াৰ লগে লগে আৰু 300 কোটি টকাৰ পেপাৰে পত্ৰাই কাম কমপ্লিট কৰা দেখাইছে, কিন্তু কোনো ঠিকাদাৰে পইচা বিচাৰি অহা নাই। গতিকে 1800 কোটি টকা দেখা দেখিয়ে এইটো আহি গ'ল। অৱশ্যে ইয়াৰ পাছতো প্ৰায় 800 কোটি টকাৰ কেলেংকাৰী জেল থাকি যোৱাৰ সম্ভাৱনাও প্ৰবল। ইয়াৰ বাবেই বিটিআৰত সংঘটিত এই ব্যাগুম কেলেংকাৰীৰ তদন্ত সিবিআইলৈ হস্তান্তৰ কৰাৰ পোষকতা প্ৰমোদ বড়োৰ। বাকি 1200 কোটি টকাটো আমি চাই আছো, ইয়াৰে 200 কোটি টকামান যিবিলাক অলপ আমি জেনুইন বুলি ভাবিছো কনষ্ট্ৰাকশ্যনৰ কাম, 200 কোটি টকামান আমি লাইবিলিটিটো মাৰিলো, আৰু 1000 কোটিমান টকা আছে। ইয়াৰ ভিতৰতে কিছুমান 10%, কিছুমান 20%, কিছুমান 30% কাম কৰা দেখাইছে, সেইবিলাক চাই আছো, আৰু 200 কোটিমান টকা কাটা যাব বুলি। পুনৰ সংসদ যাত্ৰাৰ সুযোগ পাবনে নৱকুমাৰ শৰণীয়াই? 27 মাৰ্চত নিৰ্ণয় হ'ব নৱকুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত। উচ্চ ন্যায়ালয়ত ওলমি ৰৈছে নৱ শৰণীয়াৰ ভাগ্য। বাৰুকৈ হলঠেকত পৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া। সমান্তৰালকৈ সাংসদগৰাকীৰ লগতে সমৰ্থকসকলৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকণ্ঠা। ইয়াৰ মূলতেই সাংসদগৰাকীৰ জাতিগত প্ৰমাণ পত্ৰক লৈ অব্যাহত থকা বিতৰ্ক। অথচ এই পৰ্যন্ত অৱসান ঘটা নাই নৱকুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰৰ বিতৰ্ক, আৰু ইয়াৰ বাবেই শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় সাংসদগৰাকী। সেই মৰ্মে সাংসদ নৱকুমাৰ শৰণীয়াই দাখিল কৰা আবেদনৰ ভিত্তিতেই সোমবাৰে সুদীৰ্ঘ সময় ধৰি উভয় পক্ষৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। প্ৰায় 3 ঘণ্টা ধৰি চলা শুনানিৰ অন্তত আবেদনকাৰী হিচাপে সাংসদগৰাকীৰ স্থিতিক লৈ এইদৰেই আশ্চৰ্য প্ৰকাশ কৰে স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়ে। That was challenged because you don't have any authority to exactly, Lordship. And government has realized this. First inquiry officer said that he is a Saraniya Kosari. Your whole argument that the inquiry report you are relying on, which you are saying to be the first inquiry, itself ascertains you are Saraniya Kosari. Isn't it? If you are Saraniya Kosari, till now you are not notified as a tribal. That is their argument. So the argument that first inquiry, second inquiry, even if is admitted, that goes against you according to. অথচ ইয়াৰ পাছতো
অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচিত হোৱা সমগ্ৰ বিষয় সন্দৰ্ভত 27 মাৰ্চ পৰ্যন্ত ৰায়দান স্থগিত ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে। Hearing concluded, let this matter be listed on 27 for delivery of order on the interim. কাজেই 27 মাৰ্চতেই নিৰ্ণয় হ'ব সাংসদ নৱকুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰাই নহয়, এই মুহূৰ্তত সেই দিনটোলৈকে অধীৰ অপেক্ষা কৰিছে সাংসদগৰাকীয়ে। আমাৰ ওপৰত যেটো অভিযোগ আনিছে মই ভাবো কোৰ্টে নিশ্চিতভাৱে এই কথাটো আমাক ষ্টে অৰ্ডাৰ দিব অহা নেক্সট যেটো জাজমেন্টৰ দিন আছে। সমগ্ৰ বিষয় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান যে আবেদনকাৰীৰ সপক্ষে যাব সেয়া কোনোপধ্যেই নিশ্চিত নহয় স্বয়ং সাংসদগৰাকীও। দেশৰ প্ৰখ্যাত আইনজ্ঞ সলমান খুৰছিদে অনলাইন যোগে আবেদনকাৰীৰ হৈ সংশ্লিষ্ট শুনানিত সপক্ষে যুক্তি দৰ্শোৱাৰ পাছতো ন্যূনতম মৰিখন হোৱা নাই সাংসদগৰাকীৰ উৎকণ্ঠা। আৰু ইয়াৰ বাবেই এইবাৰ সাংসদ নৱকুমাৰ শৰণীয়াই উত্থাপন কৰিলে এই প্ৰশ্ন। কথা সৰু কোচ বুলি অসমত কোনো জাতিয়ে নাই। আৰু এই কথাটো আমি বাৰে বাৰে কৈছিলো যে আমাৰ তাত কোনে সৰু কোচ লিখিলে তাৰ কাৰণে দায়ী কোন।